तो हे गाइस वेलकम बैक टू आवर चैनल एंड वेलकम बैक टू अनदर वीडियो। তুমি কি চুলি বনাই আছে দেখুন। আজিৰ ভিডিওটো ভ্লগ নহয়, আমি মানে অলপ ডিফাৰেন্ট টাইপৰ ভিডিও বনাম বুলি ভাবিছো। ভিডিওটো হ'ব আমি এটা গেম খেলিম, মানে ইয়াতে মই এটা পাজল থৈছো আৰু লিপিকা যদি এইটো সলভ কৰিব পাৰে দেন शी विल गेट मनी। এইটো পাৰ্সত যিমান পইচা আছে সব পইচা आपका हो जाएगा। ओके, आर यू रेडी? गेमটো আছে আমাৰ এইটো তিনটা গ্লাস আছে, তিনটা গ্লাসত দুটা উল্টাকে ৰাখা আছে আৰু এটা সিধাকে ৰাখা আছে। ओके, সো আমি কি কৰিব লাগিব, আমি তিনটা স্টেপ কৰিব লাগিব। তিনটা স্টেপত কৰাৰ পিছত গ্লাসটো যেন গুটে কেটাৰ মুখ ওপৰত আহি যায়, এনেকা স্টেপ কৰিব লাগিব। আমি তিনটা মুভে কৰিব পাৰিম, ঠিক আছে? তো মই দেখাই আছো, তুমি তাৰ পিছত তুমি কৰি দেখাবা, ঠিক আছে? চোৱা, এটো এনেকে ধৰিলো ক্ৰস, এটো উল্টা কৰিলো, ঠিক আছে? দেন নৰ্মাল লিখো। তো আমি কি কৰিব লাগিব, আমি তিনটা স্টেপ কৰি কেনে চেঞ্জ কৰিব লাগিব। সো প্ৰথম স্টেপটোত আমি এনেকে ধৰিম, এটো হৈ গ'ল এনেকে। ওকে, তাৰ পিছত এটো হৈ গ'ল এনেকে। ओके, আৰু থাৰ্ড স্টেপত গুটেকেটা ওপৰত। তো ট্ৰিকটো একদম ইজি হয়। তো আমি তিনটা স্টেপ কৰিব লাগিব, তিনটা স্টেপ কৰি কেনে গুটেকেটাৰ মুখ যেন ওপৰত আহি যায়, এটো কৰিব লাগিব। তো মই তোমাক একদম শৰ্টকাট ফটাফট দেখাই দি আছো, তাৰ পিছত তুমি যদি সলভ কৰিব পাৰা দেন ইউ উইল গেট আ মানি। ओके, তো এনেকে ফার্স্ট আমি এনেকে কৰিম, হৈ গ'ল। দেন কৰিলো এন্ড দেন 3 वाला ट्रिक तो केनेका পাইছা। আৰু এটা টাস্ক আছে আমাৰ, দুটা টাস্ক যদি তুমি পাস হৈ যোৱা তেনলে यू विल गेट अ मनी। ओके, तो पजल आपके लिए रेडी है, এতিয়া সলভ কৰি দেখো फटाफट। সাইড দিয়া তাৰপিছত মই তো দেখাই দিছিলো তথাপিও। ओके, কেনেকে হ'ল নহল? কেন হ'ব তিনবাৰ क्रॉस क्रॉस हो লাগিব না। আরে জেনে কেন হ'ব কৈছে তো नो नो, ये चीटिंग है। चीट देवी आप तो इस इटू जिकी গলা তো চিটিং কৰিছা তুমি মোৰ লগত। হ্যাঁ, তুমি মোৰ লগত চাই লৈছা, নহব এটো নহব। এটো বিজয় কোর্স হ'ব লাগিব নাই কোৱা ন। আরে नहीं 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 नहीं, ये गलत है, ये गलत है। তুমি বম ফালতু এনেকে খেলে নেকি? আচ্ছা ঠিক আছে, এটু তুমি জিকিলা, ঠিক আছে, বাট এটু এটাৰ ফাইনাল এতিয়া পইচাটো দিব লাগিব যে এখানে নমুনা মাৰি আছে। বাট এটুৰ ফাইনাল ৰাউন্ড যিটো মই আৰু এটা টাস্ক দিম তোমাক, সেই টাস্কটো যদি কমপ্লিট কৰিবা তেতিয়াহে পইচা পাবা। আৰু এটু টাস্কত মই দেখাই নিদিও কি কেনেকে তুমি সলভ কৰিব লাগিব, ঠিক আছে? তো ফটাফট তোমাক মই এটু টাস্কটো সেকেন্ড থার্ড মানে সেকেন্ড টাস্ক দেখাই আছো। আৰু ফাইনাল টাস্ক এটু জিকি গলে তাই ইউ উইল বি এবল টু উইন সাম মানি। ओके, तो इफाले हमार नतुन टास्क और टास्क का नया सेटअप लग चुका है। इफाले एटू व्हिस्की হয়, एटू व्हिस्की নহয়, ফুড কালার দিছো আমি, এটু व्हिस्की নহয়। আৰু এইকেটা খালি তো এটুৱে টাস্ক হয়, আৰু আই এম শিওর তুমি এটুত ফেল হ'বা। মানে এটা কি কৰিব লাগিব এটো এটু বুজাই আছো। সেকেন্ড টাস্কৰ হেৰি সেটআপ ৰেডি কৰি লৈছো। এটু व्हिस्की নহয়, এটু হয় ফুড কালার। আগতে কৈ দিছো, মানুহে বেলেগ কিবা ভাবিব পাৰে। মই এতিয়া এক্সপ্লেইন কৰিম যে কেনেকে কি কৰিব লাগিব। তো खेल के नियम हम शुरू करते हैं। हाँ, তো আমাৰ এইফালে আছে তিনটা গ্লাস, যেটোত আমাৰ ওয়াটার, আৰু এইফালে আছে এমটি গ্লাস। তো এই তিনটা একেলগত আছে, এই তিনটা একেলগত আছে, রাইট? তিনটা ভাগ ভাগ হৈ আছে। তো আমাক এটা স্টেপ কৰিব লাগিব, এটা গ্লাসক টাচ কৰি কিবা কৰি চেঞ্জ কৰি তুমি এনেকা কৰিব লাগিব, সো দ্যাট এটা গ্লাস মানে এটা ভর্তি এটা খালি यस, এটু সিকোয়েন্স মিলাব লাগিব তুমি একবাৰতে খালি এটা তুমি চেঞ্জ কৰিবা। এনেকা নহয় যে এই দুটা চেঞ্জ কৰি দিলা, নহব। ইউ হ্যাভ টু চেঞ্জ উইথ টাচিং অনলি ওয়ান গ্লাস। এটা গ্লাসে খালি টাচ কৰিব পাৰিবা আৰু তোমাৰ এই সিকোয়েন্সটো বনাব লাগিব। और आपका समय शुरू होता है अब। টিক টিক 1 টিক টিক 2 মুভ মানে কৰি এটাকে মুভ কৰিব পাৰিম, এটা খালি এটাকে মুভ কৰিব পাৰিবা।
এটাক মুভ কৰি কেনে তুমি ইটোক সিকুৱেন্স বনাব লাগিব এনেকা সিকুৱেন্স বাকি কি যাদু আছে নিজে নিজে এইটোৱে মই মেজিক দেখাই দিম ন আই এম শিওৰ তাই নোৱাৰিব এইটো নাপাৰি এটা খালি এটাই মুভ কৰিব পাৰিবা এতে ঢালি দিও আই ডোন্ট নো এইটো ঢালিব নালাগিছিলে নহলে দেখি নহলে নহব এইটো जीतने वाले हैं 50 लाख रुपए মাৰো মই বুজি পোৱা নাই আকৌ তোমাক সিকুৱেন্সটো বুজাইছো না মই সিকুৱেন্স বুজি পাইছো কিন্তু তুমি মিলাব puzzle- কেনেকে মই বুজি পোৱা নাই ইয়াতে আহে স্মাৰ্ট ৱাৰ্ক মই একেবাৰে স্মাৰ্ট ৱাৰ্ক ভাবা অলপ দিমাগ লগোৱা আপনি इस अनयूज्ड ब्रेन को थोड़ा यूज करो নাই নোৱাৰো মই আৰু অলপ টাইম ভাবা নাই নোৱাৰো তুমি কৰা আৰু এবাৰ লাষ্ট এটা চান্স দিলো আৰু এবাৰ ভাবিছো নোৱাৰো আৰু এটা হিন্ট দি দিলো তোমাক তুমি যেনেকে কৰি আছিলা তেনেকেও অলপ হলেও কাৰেক্ট আছিলে মানে ইউ আৰ সো ক্লোজ মানে তুমি নোৱাৰিলা দে এক চতুৰ নাৰ বৰি হোশিয়া আৰু অলপ টাইম ভাবা এনে উঠা মন নাই পাস কৰি দিয়া এইটোৱে আছিলে না ইমান ইজিটো পাৰা না এইটো এইখিনি দিলে হৈ যায় ইমান আধা প্ৰথমত এনেকে দিছে এনেকে প্ৰথমত এনেকে দিছে ইটো দাদা দিছে এইটো দাদা দিছে ইমান মই ভাবিছো এই যা এইটো টাস্কটো ইমান জলদি পাৰি যাব বুলি নাইতে পইচা দিও এয়া লোৱা এনেকে দিলে কেনে কি ও বেমস ইয়ে লাভ এ নহব দিয়া দিয়া পইচা দিয়া নহব মই ভাবা দিছিলো ভাই পইচা কেনেকে ওলালে খালি পাৰ্চ থৈছিলো মই তাই বৃদ্ধ মই খালি পাৰ্চ নহব পইচা দিয়া এইটো মই বৰ ভাবা নাছিলো এইটোত পইচা আছে বোলে 500 টকাটো নাই মই চিয়ৰ খালি পাৰ্চ খালি আছিলে মই ভাবা নাছিলো এইটো মাৰ পইচা দিয়া মাক দিব লাগিব মাক দিব লাগিব ফাইনেলি জিকিলো আৰু তুমি জিকিলা আৰু মৰেল অফ দ্য ষ্টৰী ইজ আমি সদায় হাৰ্ড ৱৰ্ক কৰিব নালাগে কেতিয়াবা স্মাৰ্ট ৱৰ্কো বহুত কাম আহে হেল্প নকৰিলে তুমি নোৱাৰিলা মই লাষ্টত তুমি হাৰ মানি গৈ আছিলা তথাপিও মই তোমাক কৈছো তুমি যিখিনি কৰি আছিলা সেইখিনি কাৰেক্ট হয় তেনেহলে তুমি হাৰ মানি গৈছিলা অলৰেডি হে তো এইটো 50 টকা মোৰো হ'ব ন এতে 100 টকাৰ পৰা 50 টকা মই পাৰ্চত চাই বহুত পইচা আছে মোৰ পাৰ্চত সদায় পইচা নাথাকে তাই গম পায় অলৰেডি তথাপিও মোৰ লগত বেট লগাব আহিছে মই মানে পইচা কেছ নাৰাখোৱে পকেটত মানে মোৰ থাকিলে খৰচা হৈ যায় 100 रुपीस কেনেকে ওলাই গল মই নিজে নাজানো সো আজিৰ ভিডিওটো এইখিনি আছিলে আমি আজি একো ব্লগ বনোৱা নাই এনেকে অলপ এটা ট্ৰিকি গেম টাইপ মানে এন্টাৰটেইন কৰিবৰ কাৰণে অফিচৰ ইমান আজি মানে দৌৰা-দৌৰি আছিলে নিং আহি ভাবিছিলো যে মাৰ যিখিনি ঔষধ মানে কিছুমান ঔষধ আছে একদম 6 মাইল যাব লাগে আনিব ইয়াতে নাপায় তো এইখিনি যাওঁতে মই পটাপট যাম তাৰ পিছত মই এইখিনি অলপ ব্লগ বনাম কিন্তু কি হল দৌৰা-দৌৰি লাগি গল 9টাৰ পৰা 9টাৰ পৰা তো কাৰফিউ হয় কিন্তু গৈ কেনে চাওঁ ঔষধৰ দোকানবিলাক 11টা ৰাতি 11টা লৈকে খোলা থাকে আৰু পেট্ৰল পাম্প 11টা লৈকে খোলা থাকে আৰু এটা পেট্ৰল পাম্প আছে 6 মাইলত যেটো 24 ঘণ্টা খোলা থাকে তো মই ভাবিছিলো পেট্ৰল আপোনাৰ নাপাম মোৰ গাড়ীত পেট্ৰল কম আছিল কিন্তু গ্ৰেচুৱেলি আজি সব ঔষধ পাই গৈছো মাৰ এনেকা ঔষধ মানে কেতিয়াবা নাপায় বিচাৰি কিন্তু আজি গোটেই কেইটা পাই গৈছো তো হেতু লৈ কেনে আহি তাৰপিছত ভাবিছো এটা এনেকে ট্ৰিকি গেম টাইপ এটা ভিডিও বনাও মাঝে মাঝে এনেকে ভিডিও বনাও তাই ভিডিও দেখায় মোক প্ৰেংক কৰে কিবা কৰে হাজবেণ্ডৰ প্ৰেংক তো সেইবিলাক না স্ক্ৰিপ্টেড হয় দেখিলে গম পায় স্ক্ৰিপ্টেড হয় তাই কম হয় যে স্ক্ৰিপ্টেড হয় এইবিলাক পুৰা স্ক্ৰিপ্টেড হয় কিন্তু তাই কয় নহয় তুমি চাব নালাগে তেনেহলে বাট মই যিবিলাক প্ৰেংক কৰিম বুলি ভাবিছো এইবিলাক একদম একচুৱেল ৰিয়েল হ'ব আৰু যেনেকে লাষ্ট ভিডিওটো দেখাইছিলো তাইক ভয় খুৱাইছিলো মই তাইক কথা এনে কিবা জাষ্ট এংগেজ কৰি আছিলো কথা তাৰপিছত দেখাইছো পিছফালে কিবা আহি আছে জংগল ৰাস্তা আছিলে তো তেনেকে মই মানে যিবিলাক কৰিম মানে প্ৰেংক সেইবিলাক একদম ৰিয়েল থাকিব তো সেইবিলাকে আৰু
ভাবিছো আৰু এনেকে ভিডিঅ' বিলাকো বনাম মাজে মাজে এইখিনি কথা পাতোতে পাতোতে আমাৰ 9 মিনিট হৈ গৈছে আমি 10 মিনিটৰ বেছি ভিডিঅ' নিদিও এনে আৰু আপোনাৰ ফ্ৰেণ্ড কেটাৰ লগতো গৈ এই ট্ৰিকটো কৰি চাব ইহঁতে পাৰে নে নাই বাই বাই গুড নাইট নাই এণ্ডিং ভালকে হোৱা নাই তো আজিৰ ভিডিঅ'টো ইমানে আছিলে আশা কৰি আছো আপোনালোকক এই ভিডিঅ'টো ভাল লাগিছে আমাৰ ভিডিঅ' যদি ভাল লাগে আমাৰ ভিডিঅ'ত লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব প্লিজ আমাক এনকাৰেজমেন্ট লাগে আমি আৰু এনেকে ভাল ভাল ভিডিঅ' বনাই লৈ যাই থাকিম তো ইমানখিনি আশাৰে আমি ভিডিঅ'টো আজি ইয়াতে সামৰিছো লগ পাই আছো এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈকে বাই বাই